নমস্কাৰ আমি ইমান দিনে আমি ক্যামেৰাৰ পাছফালে থাকি আপোনালোকৰ বাবে ভিডিঅ' বনাইছিলোঁ কিন্তু আজি আমি প্ৰথমবাৰৰ বাবে আপোনালোকৰ সন্মুখলৈ অৰ্থাৎ ক্যামেৰাৰ সন্মুখলৈ আহিছোঁ এটি বিশেষ ভিডিঅ' লৈ আজি আমি যেটো ভিডিঅ' বনাম এই ভিডিঅ'টোৰ টপিক এনেকুৱা যে আপোনাৰ কিছুমান সময়ত এনেকুৱা হয় যে আপোনাৰ কাৰোবাৰ লগত কথা ক'বলৈ মন নাই অৰ্থাৎ আপোনাৰ মুড অফ আছে কিন্তু সেই সময়তে একে সময়তে আপোনাৰ ফেসবুক হোয়াটসঅ্যাপ বা ইউটিউব আপোনাৰ চাবলৈ মন যায় বা কৰিবলৈ মন যায় কিন্তু আপোনাৰ কাৰোবাৰ লগত কথা ক'বলৈ মন নাই অৰ্থাৎ আপোনাৰ মোবাইলটো যদি এৰোপ্লেন মোডত থাকে বা ফ্লাইট মোডত থাকে তেতিয়াহ'লে আপুনি ইন্টাৰনেট কৰিব পাৰিব নে নাই যে হয় আপুনি নিশ্চয়কৈ আপোনাৰ মোবাইল যদি ইন্টাৰনেট মোড বা ফ্লাইট মোডত থাকে তেতিয়াহ'লে আপুনি ইন্টাৰনেট আগৰ দৰে ইন্টাৰনেট কৰিব পাৰিব কেনেকৈ কৰিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ষ্টেপ বাই ষ্টেপ মই দেখুৱাই দিম কিছু সেটিংছ আছে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব আৰু আমি পলম নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু তাৰ আগতে আপোনালোকক কৈছোঁ যদি আপোনালোকে আমাৰ চেনেলটোলৈ নতুন আহিছে তেনেহ'লে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে আমাৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব কাৰণ এতিয়াৰ পৰা আমি ৰেগুলাৰলি ভিডিঅ' আপলোড কৰিম আপোনালোকৰ বাবে ইমান দিনে আমি কিবা কাৰণত কিবা এটা বিশেষ কাৰণত আমি আপোনালোকৰ ভিডিঅ' বনাব পৰা নাই কিন্তু আজি প্ৰথমবাৰৰ বাবে আপোনালোকৰ সন্মুখলৈ আহিছোঁ কেমেৰাৰ সন্মুখলৈ আহিছোঁ আৰু আজিৰ পৰা আপোনালোকক আমি যিমান পাৰোঁ ৰেগুলাৰলি আৰু ভাল কণ্টেণ্ট লৈ আপোনালোকৰ সন্মুখলৈ আহিম আৰু আজিৰ কণ্টেণ্ট হৈছে আপোনাৰ মোবাইল যদি এৰোপ্লেন মোড অথবা ফ্লাইট মোডত থাকে তথাপিও আপুনি কেনেকৈ ইন্টাৰনেট সেৱা উপলব্ধ ইন্টাৰনেট সেৱা ব্যৱহাৰ কৰিব পাৰিব ইন্টাৰনেট সেৱা লাভ কৰিব পাৰিব এতিয়া আমি মোবাইল স্ক্ৰীনলৈ যাওঁ বন্ধুসকল আমি এতিয়া আহিছোঁ আমাৰ মোবাইল স্ক্ৰীনত আহিছোঁ হয় বন্ধুসকল আমি এতিয়া আমাৰ মোবাইল স্ক্ৰীনলৈ আহিছোঁ আপুনি মোবাইল স্ক্ৰীনলৈ অহাৰ পিছত আপুনি কিছু কাম কৰিব লাগিব আপুনি আপোনাৰ মোবাইলত প্ৰথমতে আপুনি আপোনাৰ মোবাইলত ডাটাটো অন কৰিব লাগিব মোৰ ডাটা অন আছে যদি আপোনাক দেখুৱাই দিছোঁ প্ৰথমতে মই ডাটাটো অন কৰি লৈছোঁ এনেকৈ ডাটাটো অন কৰি ল'ব এতিয়া ডাটা যেহেতু অন আছে আমি এতিয়া ইউটিউবত যাই চাম প্ৰমাণ সহকাৰে আপোনালোকক মই দেখাম এতিয়া চাওক এয়া ভিডিঅ' আহি আছে ভিডিঅ' আহি আছে প্লে কৰি দেখাই দিছোঁ এটা ভিডিঅ' ভিডিঅ' প্লে হৈছে ভিডিঅ' প্লে হৈছে এতিয়া আমি বেক কৰিছোঁ বেক কৰি এতিয়া আমি পোনে আমি আমাৰ মোবাইলটো এৰোপ্লেন মোডত মাৰিছোঁ এতিয়া এৰোপ্লেন মোডটো মই ক্লিক কৰিছোঁ এৰোপ্লেন মোড ক্লিক কৰাৰ পিছত এতিয়া আমি আকৌ ইউটিউবলৈ আহিছোঁ এতিয়া ইউটিউবত ভিডিঅ' আহে নে নাহে আমি চাই ল'ম চাওক ইউটিউবত কি আহিছে ইউ আৰ অফলাইন তাৰমানে আমাৰ নেট ইণ্টাৰনেট মানে দেখুওৱা নাই অন নাই সেইকাৰণে আমাৰ ভিডিঅ'বোৰ অহা নাই কিন্তু আপুনি যেটো ফ্লাইট মোড কৰি লৈছে এতিয়াও তথাপিও আপুনি আপোনাৰ মোবাইলেৰে ইউটিউব বা ফেচবুক বা হোৱাটছআপ অন্যান্য যিবিলাক ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্ম আছে এইবোৰ ইউজ কৰিব পাৰিব কেনেকৈ ইউজ কৰিব পাৰিব আমি আপোনালোকক প্ৰমাণ সহকাৰে দেখুৱাই দিম ইয়াতে এতিয়া নিশ্চয়কৈ অলপ আগত দেখা পালে অফলাইন বুলি দেখুৱাইছে আপুনি কি কৰিব লাগিব এতিয়া আপুনি ডায়াল পেডত আহিব লাগিব আৰু ডায়াল পেডত আহি আপুনি ডায়াল কৰিব লাগিব লক আছিল সেইকাৰণে পেডত আহিব লাগিব আৰু ডায়াল পেডত আহি আপুনি ডায়াল পেডত আহি আপুনি ডায়াল কৰিব লাগিব *#463#** ঠিক আছে আহি গ'ল আৰু তাৰ আগতে আপুনি সেটিংছটো আপোনাৰ প্ৰথমতে এটা কথা আপুনি মনত ৰাখিব লাগিব আপোনাৰ যেটো মোবাইল ডাটা অন কৰিছে আপোনাৰ মোবাইলে যেটো দুটাকৈ সিম থাকে তেতিয়াহ'লে আপুনি মনত ৰাখিব লাগিব আপুনি কোনটো মানে কিমান নম্বৰ সিমেৰে আপুনি ডাটাটো অন কৰিছে অৰ্থাৎ মই 2 নম্বৰ সিমেৰে ডাটা অন কৰিছোঁ সেইকাৰণে মই ফোন ইনফৰমেশ্যনটো এটোত মই ক্লিক কৰিম এটা মই ক্লিক কৰিছোঁ ক্লিক কৰাৰ পিছত এটা মোৰ ডিটেইলছ আহি গৈছে ডিটেইলছ আহাৰ পিছত এটা তলফালে চাওক তলফালে
মোবাইল ৰেডিঅ' পাৱাৰ বুলি এটা অপশ্যন আছে। এই অপশ্যনটোত অফ বুলি দেখুৱাইছে, মই এইটো অন কৰি দিছোঁ। হয়, মই এইটো অন কৰি দিছোঁ। অন কৰি মই বেক আহিছোঁ। বেক অহাৰ পিছত মই আকৌ ইউটিউবলৈ গৈছোঁ। এতিয়া কি আহে? এতিয়া আহিছে বেক অনলাইন, অৰ্থাৎ চাওক আপুনি ধুনীয়াকৈ ইউটিউব কৰিব পাৰিছে। আগৰ দৰে ইউটিউব কৰিব পাৰিছে, হয়নে? চাওক ইউটিউব কৰিব পাৰিছে। মই ভিডিঅ' এটা প্লে কৰি দেখাই দিছোঁ যে একচুৱেলি আহিছে নে নাই। আহিছে, ভিডিঅ' প্লে হৈছে। সাউন্ড অফ কৰি দিছোঁ। চাওক ভিডিঅ' আহিছে। এতিয়া আমি বেক কৰিছোঁ। চাওক বন্ধুসকল, আপুনি নিজেও ট্ৰাই কৰি চাওক আপোনাৰ মোবাইলত যে একচুৱেলি এই প্ৰচেছটো কৰিলে, এইটো টিপছটো এপ্লাই কৰিলে আপুনি ইণ্টাৰনেট কৰিব পাৰে নে নোৱাৰে আপুনি নিজেও কৰি চাওক আৰু এই টিপছটো ফ'ল' কৰক। আৰু এনেকুৱা হয় আপোনাৰ কিছুমান সময়ত আপোনাৰ কোনোবাৰ লগত মানে আপোনাৰ কাৰো লগতে কথা ক'ব মন নাই, আপোনাৰ মুডটো অফ থাকে, সেই সময়তে আপোনাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মবোৰ মাৰি, অৰ্থাৎ এয়াৰপ্লেন মুড মাৰিও আপুনি ইণ্টাৰনেট আগৰ দৰে ব্যৱহাৰ কৰিব পাৰিব এই টিপছটো এপ্লাই কৰিলে। তো বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণলৈ চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এতিয়াৰ পৰা আমি প্ৰতিদিনে আপোনালোকৰ বাবে ভিডিঅ' আগবঢ়াই থাকিম। ধন্যবাদ।